মৰিগাঁও বিধানসভাৰ নিৰ্বাচনী প্ৰচাৰ সভাত ৰমাকান্ত দেউৰীৰ লগতে নিৰ্বাচনী গীতৰ তালে তালে নাচি বাগি উঠে বিজেপিৰ জন আশীৰ্বাদ জনতা। 14 নং মৰিগাঁও বিধানসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ মনোনীত আৰু NDA মিত্ৰজোঁটৰ সমৰ্থিত প্ৰাৰ্থী ৰমাকান্ত দেউৰী আজি জাজৰি চাহুৱা পুখুৰীত জামে মছজিদৰ প্ৰাংগণত বিজেপিৰ বিশাল নিৰ্বাচনী সভা অনুষ্ঠিত হয়। উল্লেখ্য যে গোপালঘাট গাঁও পঞ্চায়ত আৰু পাঘালী গাঁও পঞ্চায়তৰ লগতে জাজৰিৰ প্ৰায় 5 শতাধিক জনতা ওলাই আহিল ভাৰতীয় জনতা পাৰ্টীৰ মনোনীত প্ৰাৰ্থী ৰমাকান্ত দেউৰীৰ নিৰ্বাচনী সভাত। ৰমাকান্ত দেউৰীয়ে মন্তব্য কৰে যে মই ওচৰৰ ল'ৰা, মোক ভোট নিদি কাক দিব জাজৰিবাসীয়ে। এইবাৰ আগতকৈ ভোট বেছি পাম আৰু এই আশীৰ্বাদ ক্ষীৰত লৈ 80,000 ভোটত জয়লাভ কৰিম বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে। অঞ্চলৰ ৰাইজ বঢ়িয়া ৰাইজ ওলাই আহিছে আপোনাৰ বাবে ইমান এটা উদলি মুদলি পৰিৱেশ কি ক'ব আজি? ৰাইজ এনেকৈ ওলাব বুলি ভবা নাছিলোঁ। এইবাৰ নিজকে ভাল লাগিছে। আৰু এটা কথা নহয়, মই যে ওচৰৰ ল'ৰা যাতে মোক নিদি কাক দিব সিহঁতক বুজি পাইছে, নিশ্চয় বুজি পাইছে। পানীকান্তত আছে কৈছে মই চিনেমা জগতৰ মানুহ, মোক মানুহে চবেই চিনি পায়, মোক আৰু মোক আশীৰ্বাদ কৰিব, আপুনি কি ক'ব? এইবিলাক মিছা কথা। আজিকালি চিনেমা আৰু মানুহক আজিকালি মানুহে ভাল নাপায়। আৰু বৰত্ৰিষ্ট বেলেগ, চিনেমা জগতৰ কথাও বেলেগ। মই এইবিলাক তেওঁ যিদিনা মই মহম্মদ মইনুল হক, গোপালঘাট পঞ্চায়তৰ 7 নং ৱাৰ্ডৰ মোৰ পৰিবাৰ সদস্য। আমি কংগ্ৰেছৰ পৰা জিকিছিলোঁ। বিগত 5 বছৰতো অবিভক্ত পাঘালী গাঁও পঞ্চায়তৰ মই সভাপতি পদত গোটেই পাঘালী গাঁৱৰ ৰাইজে মোক যথেষ্ট ভোট দি জিকাইছিল। কিন্তু সেই সময়ত মই কংগ্ৰেছতে আছিলোঁ। বিৰোধী পক্ষত থাকি মই যিখিনি ৰাইজৰ কাম কৰিব পাৰিছিলোঁ, বহু কাম কৰিলোঁ আৰু বহু কাম থাকি গ'ল। সেই উদ্দেশ্যই মোৰ পৰিবাৰ যিহেতু 7 নম্বৰ ৱাৰ্ডৰ ৱাৰ্ড সদস্য হিচাপে ৰাইজে বিপুল ভোট দি এইবাৰ জিকাইছে। আমাৰ 1800 ভোট 7 নম্বৰ ৱাৰ্ডটোত আছে আৰু সকলো ৰাইজৰ জ্ঞাতত্বে ৰাইজৰ লগত আলোচনা কৰি আমি এইবাৰ ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিলোঁ। আৰু সেই উদ্দেশ্যই আমাৰ ৰাইজে যে ভাৰতীয় জনতা পাৰ্টীত আমাৰ নিচেই গাতে লাগি থকা চাবুকধৰা গাঁও পঞ্চায়তত ঘৰ ৰমাকান্ত দেউৰী ডাঙৰীয়া ঘৰ, তাতে আমাৰ সকলো এই গোটেই জাজৰি পেটে ভাতে খোৱা পথাৰখন তাতেই আছে। সৰুৰ পৰাই আমাৰ ঘনিষ্ঠতা আছে। ৰমাকান্তদেৱ ডাঙৰীয়াও আমাৰ এই জাজৰি দলংঘাট নামৰ জেগাখিনিতে ৰাজনীতিক জীৱনৰ পাতনি মেলিছিল। সেয়েহে বিভিন্ন সময়ত সিদ্ধান্তক্ৰমে তেখেত যদিও বেলেগ হৈছিল, এটা ঘৰুৱা আমাৰ এই গাঁওখনৰ লগত তেখেতৰ টান আছে। যদিও আমাৰ ৰাইজে অপিয়লো সত্য বিজেপি কৰিবলৈ কিছুমান কথাত আগবাঢ়ি অহা নাই, কিন্তু এই মুহূৰ্তত যিহেতু আমাৰ নিজৰ গাঁওখনৰে এজন প্ৰতিনিধি, আমি আগতে নগাঁও বত্ৰদবা সমষ্টিত আছিলোঁ, বৰ্তমান আমি 54 নং মৰিগাঁও সমষ্টিলৈ নতুন হিচাপে আহিলোঁ। আৰু তেখেত যোৱা বিগত 10 বছৰে মৰিগাঁও সমষ্টিৰ বিধায়ক আছিলে আৰু এইবাৰ আমি তেখেতক বিধায়ক হিচাপে পোৱাৰ কাৰণে আমাৰ ৰাইজে এটা সৌভাগ্য বুলি ভাবিছে আৰু তেখেতক হিয়া উজাৰি ভোট দিম বুলি আজি এই সভাখনত সকলোৱে অংশগ্ৰহণ কৰিছে। আমাৰ এই গাঁওখনৰো জনবসতি বহুত বেছি, গতিকে সকলোৱে সমস্যা আছে। বিগত সময়ছোৱাতো বিভিন্ন সময়ত সমস্যা সমাধান কৰিছে যদিও বৰ্তমান সময়তো বহু ধৰণৰ সমস্যাই ৰাস্তা ঘাটৰ পৰা ধৰি ব্যক্তিগত সমস্যাৰে আমাক জড়িত কৰি ৰাখিছে। আমাৰ বৃহৎ কেইটামান ৰাজহুৱা মছজিদো আছে, যি সেই হিচাপত কোনো ধৰণে কোনো সন্দেহ নকৰাকৈ কেনেকুৱা ধৰণৰ মাটি কোনো এখন নোচোৱাকৈ আছিলে। আজি তেখেতে সেই মাটি আমাক কাম কৰি দিম বুলি কৈছে। লগতে বহু অনুষ্ঠান প্ৰতিষ্ঠান আছে, যিমান ধৰণৰ সমস্যা আছে তেখেতৰ সাধ্য অনুসৰি অহা 5 বছৰত আমাক সমাধান কৰি দিম বুলি আজি প্ৰতিশ্ৰুতিবদ্ধ হৈছে আৰু আমাৰ ৰাইজেও নথৈ আনন্দিত হৈছে। সভা অনুষ্ঠিত হোৱা নিচেই কাষতে থকা জাজৰি চাহুৱা পুখুৰী জামে মছজিদতো তেখেতে অলপ সময় চায় আৰু তাত আশীৰ্বাদ লয় আৰু যিমান পাৰে তেওঁ সহায় কৰিম বুলি আজি ৰাইজৰ ওচৰত কৈ যায়। ইয়াকে কৈ আজি এই সভাখনত যিসকলে ৰাইজে অংশগ্ৰহণ কৰি সভাখনৰ গৌৰৱ
গৌৰৱ মহালে সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু বিভিন্ন কাৰণত যদি আমি কিবা ভুল ত্ৰুটি কৰিছোঁ, আজি ইয়াৰ পৰা আমি আপোনালোকক মাপ চাইছোঁ। আৰু আজি এই সভালৈ অহাই নহয়, আমি ৰাইজৰ ওচৰত অনুৰোধ কৰিছোঁ, অহা 9 তাৰিখে যি ভোটদান অনুষ্ঠান আছে, সেই ভোটদান অনুষ্ঠানত পদুম ফুলৰ চিহ্নত ভোট দি আমাৰ ৰামাকান্ত দেউৰী ডাঙৰীয়াক আমি জয়যুক্ত কৰিম বুলি আজি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ। নেদেখা জনৰ ওচৰতো আমি কামনা কৰিছোঁ, দোৱা বিচাৰিছোঁ যে আমি বিপুল ভোট দি পেলাই তেখেতক জয়যুক্ত কৰিব পাৰোঁ। ইয়াকে কৈ মই মোৰ বক্তব্য বটদ্ৰৰ পৰা মেহদি জামানৰ ৰিপৰ্ট, এন এক্সপ্ৰেছ।